আপুনি বাৰু জানেনে নৰ্থ কোৰিয়াত কিম জঙৰ নিচিনা চুলি ষ্টাইল কোনেও থব নোৱাৰে আৰু যদি কোনোবাই থবলৈ চেষ্টা কৰে তাক ধৰি জেলত ভৰাই দিয়া হয়। অকল ইমানে নহয়, উত্তৰ কোৰিয়াত এনেকুৱা বহু ধৰণৰ আইন আছে যিহেতু গোটেই পৃথিৱীখনত নাই। তাত এটা এনেকুৱা আইন আছে যাৰ মতে আপুনি নিজৰ ব্যক্তিগত গাড়ী ৰাখিব নোৱাৰে। তাত অকল সেনা বাহিনীৰ সম্পৰ্কৰ মানুহে নিজৰ ব্যক্তিগত গাড়ী ৰাখিব পাৰে। সেইবাবে উত্তৰ কোৰিয়াত মুঠে 100টাহে কাৰ আছে আৰু নৰ্থ কোৰিয়াৰ টিভিবোৰত অকল 2টা চেনেলহে আহে আৰু এই 2টা চেনেলো কিম জঙে নিজৰ মতে চলাই থাকে আৰু এই চেনেল 2টাত অকল কিম জঙৰ প্ৰশংসাৰ বিষয়ে দেখুৱাই থাকে আৰু আন বেলেগ একো দেখিবলৈ পোৱা নাযায়। আৰু যেনেকে গোটেই দেশবোৰত অকল 6টা দিনহে কাম কৰে আৰু এদিন ৰেষ্ট কৰে, কিন্তু নৰ্থ কোৰিয়াত গোটেই 7টা দিনেই কাম কৰিব লগা হয় আৰু অকল 6 দিনৰহে পইচা দিয়া যায়। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু এনেকুৱা প্ৰকাৰৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থব।